কবিতাৰ শিৰোনাম নেপথ্য। বুকুৰ পুৰণিখিনি নিজৰ গৰজত অহা নাছিল, দুখৰ সৈতে এনে কোনো মিতিৰালি নাছিল। অকাৰণে আহি বেলা অবেলাই মোৰ সৈতে সময় কটাই। ঘাই কথা তুমি অথবা তোমাৰ থকা নথকাৰ, আমাৰ লৰালি সোণালী শৈশৱ, সুখে দুখে অতীতৰ অম্লান বৈভৱ আজি মাথো সোঁৱৰণি। সময় সলনি হ'ল, তুমি আৰু তুমি হৈ থকা নাই, কি জানিবা ময়ো মই হৈ থকা নাই। ৰামধেনুৰ সপোন দেখাটোক অপৰাধ বুলি ভবাতো নাছিলোঁ, ধুমুহাই পোহ যে নামানে সেই কথা জনায়েই নাছিলোঁ। মলয়া পচোৱা ধুমুহা কোৰোৱা বতাহৰ কোনো ৰূপেই কোনো কালেই দিয়া নাই ভৰসা প্ৰতিশ্ৰুতিৰ, ঠিকনা এধানি নিশ্চিতি। চঞ্চল স্থিতিৰে তুমি দৃঢ়হাৰা চিহ্ন মোৰ, অসফল মোৰ অমিত সন্ধান, ফলাফল তুমি বিষম গৰল। আজি আৰু বাকী নাই উদ্বেগ বিশেষ, দুখ নাই সুখ নাই, নাই কোনো আক্ষেপ প্ৰক্ষেপ, সকলোক দিলোঁ বিসৰ্জন বহু আগতেই। নিসংগতা আজি প্ৰিয় মোৰ, সন্মুখত নতুন পথৰ চিন, আগুৱাই এখোজ দুখোজ নতুন সপোন লৈ নীলকণ্ঠী অজেয় জীৱন।